জন্ম মৃত্যু বিবাহ ই এক চিৰন্তন সত্য। ইয়াক আমি সকলোৱে মানিবই লাগিব। কিন্তু কণমানি তেজস্বিতাৰ মৃত্যুক আমি কেনেকৈ মানি ল'ম বাৰু? বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমাৰ মৰমৰ তেজস্বিতা বৰুৱাৰ এটা জনপ্ৰিয় গীত। হয়, যিটো গীত আচলতে তেওঁৰ জীৱনৰ লগত জড়িত, যিটো গীতে অসমবাসীক কন্দুৱাই থৈ গ'ল। আমাৰ সকলোৰে মৰমৰ তেজস্বিতাৰ কণ্ঠত সেই গীতটো শুনিলে হয় আপোনাৰো এনেকুৱা লাগিব যেন সঁচাকৈ তাই যেন কিবা ক'ব বিচাৰিছিল সেই গীতটোৰ মাধ্যমেৰে। আহকচোন সেই গীতটো তেওঁৰ জীৱনৰ লগত কিদৰে মিলি গৈছিল আমি এবাৰ শুনো।